ছাত্ৰ ছাত্ৰীসকল আমি 2 নম্বৰ পাঠ্য অধ্যায়টো বহুপদ এটো পঢ়ি আছিলো আৰু তাৰ মই আজি মাত্ৰা সম্পৰ্কে মাত্ৰা বুলি ক'লে আমি কি বুজি পাওঁ আৰু তাৰ পৰা মই বুজাব লৈছো এই ভিডিঅটোত মাত্ৰা বুলি ক'লে আমি কি বুজি পাওঁ এটা বহুপদৰ মাত্ৰানো কি এটা বহুপদৰ বহুপদ বুলি কোৱাৰ লগে সেই বহুপদটোৰ যিটো পদৰ সৰ্বোচ্চ মাত্ৰা যিটো পদৰ মাত্ৰা সৰ্বোচ্চ সেই মাত্ৰাতে হ'ব বহুপদটোৰ মাত্ৰা যে বহুপদ বুলি কোৱাৰ লগে লগে তাত একপদ দ্বিপদ ত্ৰিপদ বা বহুপদ বহুত থাকিব গতিকে যিটো পদৰ মাত্ৰা সৰ্বোচ্চ হ'ব বেছি হ'ব আটাইতকৈ বেছি হ'ব সেই মাত্ৰাটোই হ'ব বহুপদটোৰ মাত্ৰা এটা মই ইয়াতে লিখিছো x² y পদ এটা লিখিছো x² y এক পদ এই পদটোৰ মাত্ৰা কিমান মাত্ৰাটো হৈছে সেই পদটোত থকা চলকবোৰৰ ঘাতৰ যোগফল এটা ইয়াত আছে x² হৈছে x2 ঘাতটো 2 আৰু y হৈছে 1 so +1 is equal to 3 এই পদটোৰ কাৰণে মাত্ৰা হৈছে 3 ইয়াতে মোৰ y³ + y² + 1 তিনিটা মই পদ আছে বহুপদটো তিনিটা পদ লিখিছো ইয়াত প্ৰথম যেটো পদ আছে y³ এই পদটোৰ মাত্ৰা হৈছে 3 দ্বিতীয় যেটো পদ আছে 2y² ঘাতটো 2 আছে গতিকে তাৰ মাত্ৰা হৈছে 2 আৰু শেষৰ যেটো পদ আছে সেই পদটোত y⁴0 গতিকে তাৰ মাত্ৰাটো হৈছে 0 অৰ্থাৎ বহুপদটো তিনিটা পদ আছে আৰু সেই তিনিটা পদৰ ভিতৰত যেটো পদৰ মাত্ৰাটো সৰ্বোচ্চ প্ৰথম পদটোৰ মাত্ৰা হৈছে 3 হাইয়েষ্ট আৰু সেই মাত্ৰাটো হ'ব বহুপদটোৰ মাত্ৰা গতিকে বহুপদটোৰ মাত্ৰা হ'ব 3 বহুপদৰ মাত্ৰা হ'ব 3 মই আৰু এটা উদাহৰণ দিছো x³ y plus x² y plus thrice y plus 4 মই বহুপদ এটা লিখিছো x³ y plus x² y plus thrice y plus 4 এটা ইয়াতে এই পদটোৰ মাত্ৰা কিমান এই পদটোৰ মাত্ৰা হ'ব x ৰ ঘাত 3 আৰু y হৈছে 1 গতিকে মাত্ৰা হ'ব 3 + 1 is equal to 4 এই পদটোৰ মাত্ৰা কিমান হ'ব 2 আছে আৰু y মাত্ৰা 1 আছে যেটো পূৰণ হৈ আছে চলকবোৰ ই এটা পদ গতিকে সেই পদটোৰ মাত্ৰা আমাক লাগে সেই পদটোৰ মাত্ৰা উলিয়াবৰ কাৰণে মই কি কৰিছো ঘাতবোৰ যোগ কৰিছো 2 + 1 is equal to 3 ইয়াতে এটা আছে চলক ইয়াৰ ঘাত 1 আছে আৰু ইয়াতে যেটো নাই গতিকে ইয়াতে 0 হ'ব এতিয়া প্ৰথম পদটোৰ মাত্ৰা হৈছে 4 দ্বিতীয় পদটোৰ মাত্ৰা 3 তৃতীয় পদটোৰ 1 চতুৰ্থ পদটোৰ 0 এটা এই বহুপদটোৰ সৰ্বোচ্চ মাত্ৰা কোনটো পদত আছে প্ৰথম পদটোত আৰু মাত্ৰা আছে 4 সৰ্বোচ্চ মাত্ৰা আছে 4 গতিকে বহুপদটোৰ মাত্ৰা হ'ব 4 বহুপদৰ মাত্ৰা 4 অৰ্থাৎ ডেফিনেশন মতে এটা বহুপদৰ কোনো পদৰ সৰ্বোচ্চ মাত্ৰাটো বহুপদটোৰ মাত্ৰা বুলি কোৱা হয় আৰু এই মাত্ৰা ওপৰত ভিত্তি কৰি বহুপদক ভাগ কৰা আছে প্ৰথমটো হৈছে ৰৈখিক বহুপদ কাক কয় ৰৈখিক বহুপদ ৰৈখিক বহুপদ কাক কয় যদি বহুপদটোৰ মাত্ৰা 1 হয় ৰৈখিক লিনিয়াৰ ৰৈখিক বহুপদ মই এটা বহুপদ এটা লিখিছো x + 3 twice y - 1 দুটা মই লিখিছো বহুপদ প্ৰথমটো হৈছে x + 3 দ্বিতীয়টো হৈছে twice y - 1 x চলকযুক্ত এটা এই বহুপদটোৰ মাত্ৰা কিমান ইয়াত x ৰ ঘাত আছে 1 গতিকে ইয়াৰ মাত্ৰা আছে 1 ইয়াত আছে y ৰ ঘাত 1 গতিকে মাত্ৰা আছে 1 গতিকে মই x চলকযুক্ত মই তিনিটা পদ থকা ৰাখি লিখিব নোৱাৰো কাৰণ ইয়াত মাত্ৰা 1 x⁴1 আৰু ইয়াতে x⁴0 গতিকে মই দুটাই লিখিব পাৰো পদ আৰু x চলকযুক্ত আৰু সেই কাৰণে আমি ৰৈখিক বহুপদৰ আমি এটা স্ট্যান্ডার্ড ফর্ম এটা পাও মই ফর্মটো তোমালোকক লিখি দিম ৰৈখিক বহুপদ বুলি কোৱাৰ লগে মই কি বুজি পালো যদি চলকৰ সৰ্বোচ্চ মাত্ৰাটো 1 বহুপদটোৰ
চলকৰ নহয় বহুপদৰ যদি সৰ্বোচ্চ মাত্ৰাটো 1 হয় তেতিয়ালে তাক কোৱা হয় ৰৈখিক আৰু ৰৈখিক বহুপদ এনেকুৱা ধৰণৰ x + 3 twice y - 1 কাৰণ সৰ্বোচ্চ 1 তাৰ পিছত 0 থকা আমি এটা পদ পাওঁ আৰু তাৰ পিছত আমি পদ নাপাওঁ কাৰণ আমাৰ ঘাতটো মাইনাছত হ'ব ঋণাত্মক সংখ্যা হ'ব নোৱাৰে আৰু সেই কাৰণে আমি দুটা পদে পাওঁ x চলকযুক্ত আৰু সেই কাৰণে ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো হ'ব ax + b a b ধ্ৰুব a not equal to 0 আমি a not equal to লিখিছো 0 a 0 হোৱাৰ লগে লগে যদি a টো 0 হৈ যায় অৰ্থাৎ x ৰ সহগ যদি 0 হৈ যায় তেতিয়ালে আমি a টো কি পাম 0 পাম অৰ্থাৎ আমাৰ চলক নাথাকিব আৰু সেই কাৰণে a ইয়াতে আমি a not equal 0 এই কথাটো আমি উল্লেখ কৰিব লাগিব আৰু এইটো হৈছে ax + b হৈছে ৰৈখিক বহুপদৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্ম এইদৰে আমি ৰৈখিক বহুপদবোৰ লিখো ইয়াৰ পিছত যদি মাত্ৰা 2 হয় মাত্ৰা 1 হলে ৰৈখিক বহুপদ বুলি কয় যদি সৰ্বোচ্চ মাত্ৰা 2 হয় বা বহুপদটোৰ মাত্ৰা যদি 2 হয় বহুপদৰ মাত্ৰা মানে বহুপদটোৰ পদটোৰ সৰ্বোচ্চ ঘাত বা সৰ্বোচ্চ মাত্ৰা তেতিয়াহলে তাক কোৱা হয় দ্বিঘাত বহুপদ যদি মাত্ৰা 2 হয় তেতিয়াহলে তাক কোৱা হয় দ্বিঘাত বহুপদ দ্বিঘাত বহুপদ x চলকযুক্ত দ্বিঘাত বহুপদ y² - 2y² + 1 x² + 4x - 3 এই যেটো বহুপদ লিখিছো মই এই বহুপদটোৰ মাত্ৰা কিমান এই বহুপদটোৰ মাত্ৰা 2 কাৰণ বহুপদৰ তিনিটা পদ আছে আৰু তিনিটা পদৰ এই পদটোত হাইয়েস্ট আছে 2 মাত্ৰা গতিকে বহুপদটোৰ মাত্ৰা 2 এই বহুপদটোৰ মাত্ৰা 1 তাৰ পিছতে 2 ইয়া তাৰ পিছতে x ৰ ঘাত কি হ'ব 1 হ'ব তাৰ পিছত x টু দি পাৱাৰ 0 হ'ব তাৰ পৰা আমি লিখিব নোৱাৰো কাৰণ লিখিলে x টু দি পাৱাৰ মাইনাস ৰ ঘৰত আহি যাব এটা বহুপদ নহব গতিকে মই তিনিটা পদে লিখিব পাৰো তিনিটা দ্বিঘাত ন ঠিক আছে তিনিটা পদে আমি লিখিব পাৰিছো গতিকে ইয়াত সৰ্বোচ্চ ঘাতটো হৈছে 2 অৰ্থাৎ মাত্ৰাটো হৈছে 2 যিবোৰ বহুপদৰ মাত্ৰা 2 বুলি কোৱাৰ লগে লগে তাৰ যিটো সৰ্বোচ্চ ঘাত থাকিব সেইটো 2 হ'ব আৰু তেনেকুৱা ধৰণৰ বহুপদক কোৱা হয় দ্বিঘাত বহুপদ এটা দ্বিঘাত বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো হৈছে ax² + bx + c একেদৰে a not equal to 0 কাৰণ a 0 হোৱাৰ লগে লগে কি হৈ যাব x² ৰ হৰটো 0 হোৱাৰ লগে এই পদটো আমি নাপাম আৰু নাপালে কি থাকে bx + c থাকে আৰু bx + c থকাৰ লগে x ৰ ঘাতটো কি হৈ যাব হাইয়েস্ট 1 হৈ যাব আৰু তেতিয়া দ্বিঘাতৰ ঠাইত কি হৈ যাব ৰৈখিক হৈ যাব আৰু সেই কাৰণে আমি a not equal to 0 লিখিছো x² ৰ হৰটো 0 হ'ব নোৱাৰে a b c ধ্ৰুব ধ্ৰুব a not equal to 0 ইয়াৰ পিছত আছে আমাৰ ত্ৰিঘাত বহুপদ কাক কয় যদি আমাৰ ঘাত মাত্ৰা বহুপদটোৰ মাত্ৰা যদি 3 হয় তেতিয়াহলে তাক কোৱা হয় ত্ৰিঘাত বহুপদ x চলকযুক্ত ত্ৰিঘাত বহুপদ মই এটা লিখিছো x³ + 2x² + x - 7 এই বহুপদটোৰ মাত্ৰা হৈছে 3 এই পদটোতে হাইয়েস্ট আছে আমাৰ 3 গতিকে বহুপদটোৰ মাত্ৰা 3 আৰু এনেকুৱা ধৰণৰ বহুপদক কোৱা হয় ত্ৰিঘাত বহুপদ আৰু ইয়াৰ ফৰ্মটো একেই হ'ব ax³ + bx² + cx + d ইয়াতো কি লিখিম আমি a not equal to 0 আৰু a b c d ধ্ৰুব a not equal to 0 কিয় লিখিলো ইয়াতো কাৰণ 0 নিলিখিলে ইয়া যদি 0 হৈ যায় তেতিয়াহলে এইটো 0 হোৱাৰ লগে লগে এইখিনি থাকিলে আমাৰ bx² + cx + d আৰু এইটো তেতিয়া কি হৈ যাব দ্বিঘাত হৈ যাব আৰু সেই কাৰণে আমি a not equal to 0 লিখিছো এতিয়া যদি মোৰ মাত্ৰা n হয় এইটো হৈছে মাত্ৰা হৈছে 3 এইটো মাত্ৰা 3 দ্বিঘাত বহুপদৰ মাত্ৰা 2 ৰৈখিক বহুপদৰ মাত্ৰা 1 যদি মোৰ মাত্ৰা n হয় মাত্ৰা যদি n হয় তেতিয়ালে x চলকযুক্ত যদি মোক বহুপদ এটা লিখিব দিয়া হয় n x চলকযুক্ত n মাত্ৰাৰ বহুপদ কি হ'ব x চলকযুক্ত n মাত্ৰাৰ বহুপদ প্ৰথম ঘাত হাইয়েস্ট কি হ'ব ঘাতটো কি হ'ব x টু দি পাৱাৰ n বুলি কোৱা আছে
x চলকযুক্ত আৰু মাত্ৰাটো n n মাত্ৰা মানে কি তাৰ হাইয়েস্ট যেটো মাত্ৰা পদৰ যেটো হাইয়েস্ট মাত্ৰা হেতু n হ'ব লাগিব গতিকে x টু দি পাৱাৰ n আৰু তাৰ সহগটো a টু দি পাৱাৰ n কিন্তু ইয়াতে এটা কথা থাকিব যে a n not equal to 0 কাৰণ n মাত্ৰা বুলি কোৱা আছে a n 0 হোৱাৰ লগে লগে তাৰ পিছৰ মাত্ৰাটো হ'ব a n - 1 x টু দি পাৱাৰ n - 1 এই দৰে যাব যেহেতু n মাত্ৰা আমি n মানে নাজানো আৰু সেই কাৰণে x to the power n minus 2 আমি এই দৰে লিখিম লাস্ট হ'ব আমাৰ কি হ'ব লাস্ট x to the power লাস্টটো কি হ'ব x ৰ ঘাতবোৰ কমি কমি যাই আছে x to the power n x to the power n minus 1 x to the power n minus 2 তাৰ পিছত x to the power n minus 3 এই দৰে কমি কমি গৈ লাস্টত হ'ব x to the power 0 এটো হ'ব বা ধ্ৰুবক থাকিব এটো a0 a to the power 0 a to the power 0 হলে 1 হয় এটো আমি নিলিখো তার আগৰটো হ'ব a1 x to the power 1 আৰু 1 বৰ আমি নিলিখো আমি 1 বুলি এটো ভাবি লও ax হেখৰ আগৰটো হ'ব ax আৰু লাষ্টৰটো হ'ব a not অকল ধ্ৰুবকটো থাকিব কাৰণ তাৰ চলকৰ ঘাত যেহেতু 0 আৰু চলকৰ ঘাতৰ 0 হলে 1 হৈ যায় সেইকাৰণে অকল ধ্ৰুবকটো থাকি যায় তাৰ আগত ax এদৰে x ৰ ঘাতবোৰ যেহেতু আমি n মানে নাজানো সেইকাৰণে আমি n ৰ ঘাতবোৰ আমি ইমান সময় যিমান লিখি আহিছো দ্বিপদত যেনেকৈ x স্কয়াৰ x টু দি পাৱাৰ 1 x টু দি পাৱাৰ 0 এনেকুৱা হৈছে দ্বিঘাত বহুপদত ত্ৰিঘাত বহুপদটো x কিউব প্ৰথমটো তাৰ পিছত x স্কয়াৰ তাৰ পিছত x তেনেকৈ x ৰ ঘাতবোৰ কমি গৈছে ইয়াটো তেনেকৈ এটো স্ট্যান্ডাৰ্ড ফৰ্ম হয় এটা an x টু দি পাৱাৰ n প্লাস an minus 1 এইবোৰ ধ্ৰুবক an minus 1 an minus 2 গৈ লাষ্টৰ a1 এটো a1 টো লিখিব লাগিব a not এইবোৰ হৈছে ধ্ৰুবক আর এটো আছে x চলকযুক্ত n মাত্ৰাৰ এটা বহুপদ ছাত্ৰ ছাত্ৰী সকল আমি এইখিনি তোমালোকক আজি মই মাত্ৰা আৰু মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি বহুপদক আমি কেনেকৈ ভাগ কৰিছো সেইখিনি দেখুৱাই দিলো এতিয়া মই অংক এটা আলোচনা কৰি দিও তোমালোকক অনুশীলনী 2.1 ৰ exercise 2.1 question number 3 কি দিয়া আছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা মই প্ৰশ্নটো নিলিখো বহুপদবোৰৰ মাত্ৰা লিখিব দিছে 5x³ + 4x² + 7x এটা দিয়া আছে আৰু এটা 4 - y² মই দুটা লৈছো ফাৰ্স্ট যেটো বহুপদ দিয়া আছে সেই বহুপদটোৰ মাত্ৰা কি হ'ব বহুপদৰ মাত্ৰা ইয়াত পদ আছে 1 2 3 তিনটা পদ আছে আৰু তিনিটা পদৰ ভিতৰত প্ৰথম যেটো পদ আছে সেই পদটোৰ মাত্ৰা হৈছে 3 গতিকে বহুপদটোৰ মাত্ৰা হ'ব 3 ই সৰ্বস্ব এই মাত্ৰাটো সৰ্বস্ব তাৰ পিছত 2 আছে তাৰ পিছত 1 আছে গতিকে বহুপদৰ মাত্ৰা 3 তাৰ পিছৰটোৰ মাত্ৰা কি হ'ব তাৰ পিছৰটোৰ মাত্ৰা চলকত ইয়াতে আছে স্কয়াৰ y² 4 - y² ইয়াত যেটো 4 আছে তো y টু দি পাৱাৰ 0 হ'ব আৰু তো y² গতিকে 2 টু সৰ্বস্ব আৰু সেই কাৰণে মাত্ৰাটো কি হ'ব 2 হ'ব বহুপদটোৰ যেটো পদৰ মাত্ৰাটো সৰ্বস্ব সেইটোৱে বহুপদটোৰ মাত্ৰা হ'ব 5t - √7 ইয়াতে t টু দি পাৱাৰ 1 আৰু ইয়াতে t টু দি পাৱাৰ 0 গতিকে ইয়াত মাত্ৰা কি হ'ব 1 হ'ব মাত্ৰা হ'ব 1 ইয়াৰ পিছতে তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে 5 নম্বৰ প্ৰশ্নটো 5 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা ৰৈখিক বহুপদ তাৰ পিছত দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ আমাক ভাগ কৰি লিখিব দিছে এটা ভাগ কৰতে আমি মাত্ৰা চাম মাত্ৰা যদি সৰ্বস্ব মাত্ৰা 1 হৈছে তেতিয়া হলে এটো ৰৈখিক বহুপদত আহিব ফাৰ্স্ট টু সৰ্বস্ব মাত্ৰা 2 গতিকে ফাৰ্স্ট টু দ্বিঘাত বহুপদত আহি যাব x² + 2 সেকেন্ড টু সৰ্বস্ব মাত্ৰা 3 গতিকে মই ইয়াত লিখি দিছো তোমালোকে চাব পাৰিবা সৰ্বস্ব মাত্ৰা 3 হয় নে নহয় x - x³ মই লিখি গৈ আছো এটো হৈছে 2 নম্বৰটো ত্ৰিঘাত বহুপদ হ'ব 1 নম্বৰটো দ্বিঘাত হ'ব 3 নম্বৰটো দ্বিঘাত হ'ব কাৰণ 3 নম্বৰটোত সৰ্বস্ব ঘাত 2 আছে গতিকে দ্বিঘাত হ'ব
4 নম্বৰটো ৰৈখিক হ'ব কাৰণ সৰ্বোচ্চ ঘাতত 1 আছে 1 + x গতিকে 1 আছে গতিকে ৰৈখিক হ'ব তাৰ পিছৰটো 5 নম্বৰটো ৰৈখিক হ'ব কাৰণ 5 নম্বৰটোতো t চলকৰ ঘাত 1 আছে ৰৈখিক হ'ব 6 নম্বৰটো 2 আছে গতিকে দ্বিঘাত হ'ব আৰু 7 নম্বৰটো 3 আছে হাইয়েষ্ট 3 আছে গতিকে 7 নম্বৰটো কি হ'ব ত্ৰিঘাত হ'ব এইদৰে মই তোমালোকক একেলগে কোৱেশ্চন এনসাৰ আলোচনা কৰি দিলে দুটা প্ৰশ্ন অনুশীলনী 2 1 ৰ তোমালোকে ভিডিঅটো চাবা থ্যাংক ইউ